हेलो एवरीवन কি খবৰ আশা কৰো সকলোৰে খবৰ ভাল আৰু খবৰ মোৰো ভাল আৰু ভিডিওটো মই আজি ৰাতি আৰম্ভ কৰিলো আৰু মই ঘৰ আহি পাইছোহি এতিয়া কাইলে যিহেতু ককাৰ বছৰেকীয়া আছে সেয়েহে মই এতিয়া সন্ধিয়া 6 বাজিলে আহিছো আৰু কাইলে মোৰ এক্সামও আছে আৰু জলদি কাম কৰি ময়ো যাব লাগিব এক্সাম দিবৰ কাৰণে ভাবিলো ভিডিওটো আজি আৰম্ভ কৰো আৰু মই যেহেতু আহোম ছোৱালী ন সবৰে নিয়ম নীতিবিলাক বেলেগ হয় সেয়েহে ভাবিলো মই আপোনালোকক দেখাম আমাৰ নিয়ম নীতিবিলাক গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকক ৰাতিয়ে আমি অলপ পাচলি কাটি থৈ দিছো কাৰণ ৰাতিপুৱালে বহুত বেছি খৰধৰ হয় উৎপাত হয় যেহেতু সকামটো ৰাতিপুৱাই আছে আৰু এইফালে আদা নহৰুখিনি মায়ে গুচাই আছে আৰু এয়া মোৰ এনাই মানে মাৰ মাক বাৰু আপোনালোকৰ হেফালে কি বুলি কয় কমেন্ট কৰি জনাবচোন আৰু এয়া ফুলকবি বিলাহী পিয়াজ ধনিয়া সব কাটি লৈছো আৰু এয়া মাংস এয়া বাৰু ৰাতি খাবৰ কাৰণে বনাইছো চব্জি মোৰ হ'বই হ'ল আৰু আপোনালোকক যে দেখাইছিলোঁ শাক কাটি থকা এয়া শাকখিনিও কাটি হৈ গ'ল এইখিনি লাই শাক আৰু এইফালে বন্ধাকবি আৰু এইফালে সালাডৰ কাৰণে থৈ দিয়া হৈছে আৰু এয়া চব্জি ৰেডি আৰু ভাতো ৰেডি গুড মৰ্ণিং এভৰিৱান আৰু ৰাতিপুৱালে আজি চাওকচোন বেলি ওলাইছে আৰু সময় এতিয়া 5টা বাজিছে কিমান ধুনীয়া লাগিছে আৰু সকামলৈ বুলি মই লাহে কাম কৰিছো এয়া ঘৰটো মুছি আনিলো তাৰ পাছত কালি যেহেতু আলু-চালুখিনি কটা নাছিলে আলু কাটিলে আৰু এইফালে মায়ে কাটি আছে গাহৰি মাংস আৰু এইফালে মই আদা নহৰুখিনি পেষ্ট বনাই ললো আৰু এইফালে পেহি কাটি আছে মাছ আমাৰ ঘৰত দেখিছেনে মতা মানুহ নাই সব মাইকী মানুহে কৰিব লাগে এইফালে পেহিয়ে মাছ আৰু মায়ে এইফালে গাহৰি কাটি আছে আৰু এইফালে বৌয়ে কাটি আছে ৰঙালাও আৰু মই ওলালো মানে এনে চাদৰ মেখেলা এযোৰ পিন্ধি ললো যেহেতু সকাম পাতিছে আৰু এইফালে মাছ ৰেডি আৰু পেহিয়ে এইফালে ঔটেঙা কাটিছে ডালিত দিবৰ কাৰণে আৰু এই ককাজনে জুই ধৰিবৰ কাৰণে জেগা ঠিক কৰি আছে আৰু এই পচলাটো গাহৰিৰ লগতে দিব আজৰ বাতিখিনি ধুনীয়াকৈ সজাই কৰি লৈ সেৱা কৰিছে যাতে একো দুখ দাই নধৰে আপোনালোকে বাৰু এটা কথা লক্ষ্য কৰিছেনে আইতাক এগৰাকীয়ে বুকুত ৰিহা মেৰিয়াই লোৱা এইটো এটা আমাৰ নিয়মেই হয় আৰু এইফালে চব্জি এখনকে হৈ গৈ আছে আৰু এবাৰ হাঁস মুকু দিছেহি কৃষ্ণ ৰবহা হাঁসটো ময়ো খাই লওঁ তাৰ পাছত আপোনালোকক জনাম হাঁসটো খাবলৈ কেনেকুৱা আছিলে আৰু মই জানেনে গোটেই বাতিয়ে খাই পেলালো হাঁসটো যে খাবলৈ ইমান মিঠা আছিলে মাছ খাই থকা দেখি মায়ে কৈছে তই এতিয়া খাব নালাগে পৰীক্ষাৰ পৰা আহি খাবিহি কিন্তু মোক দিয়া বাতিটো মই গোটেই বাতিটোৱে খালো আৰু এয়া আইতাক এগৰাকীও খাই আছে আৰু বলক মই এবাৰ এক্সাম দিবলৈ যাওঁ কালি আপোনালোকক কৈছিলে যিহেতু মোৰ আজি এক্সাম আছে বুলি আৰু মই এক্সাম দিবলৈ ওলালো সকাম ভিতৰত চলি আছে আৰু এইবিলাক ডাল একদম ৰঙা হৈ গৈছে এক্সাম আজি কি হ'ব আৰু তেনেহ'লে মই গৈ থাকো বলক চকু আৰু গালৰ অৱস্থা দেখিছেনে বাৰু কেনেকুৱা হৈ গ'ল কলেজ আহি পালোহি আৰু ভিডিঅ' কৰা নহ'ল একেবাৰে ঘৰলৈকে আহিলোঁ যিহেতু ঘৰলৈ আহোঁতেও মোৰ সন্ধিয়াই হ'ল আৰু এইফালে খাবলৈ বুলি ভণ্টিয়ে মই সজাই লৈছোঁ দুইজনীয়ে খাইছোঁ বাৰু আৰু এয়া মায়ে গৰমে ভাত দিলে যিহেতু আন্ধাৰেই হ'ল আৰু ভাতটো খাই লওঁ তাৰ পাছত ৰাতি যিহেতু বহুত ঠাণ্ডা পৰিছে সেয়েহে এইফালে জুই ধৰি চবে জুই ফুৰালোঁ লগতে এনাই মাছ ফ্ৰাই কৰি দিলে আৰু চবেই আমি জুই ফুৱাই আছোঁ আৰু এইফালে এজনে যে ভিডিঅ' কৰিলে দেখিবই নোৱাৰি আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ